নমস্কাৰ সকলে নিউজ মিডিয়া আমাৰ বন্ধুসকলক তো আজি মই খালবাৰী 21 নং খালবাৰীৰ সমষ্টিত মই আজি নমিনেশ্যন দাখিল কৰি বিপিএফ পাৰ্টিৰ পৰা তো বহুত ভাল মই দাখিল কৰি পেলাই এতিয়া ওলাই আহিলোঁ আৰু আমাৰ পুৰা এৰিয়া যোনটো 21 নং খালবাৰী সমষ্টি পুৰা আমাৰ বিপিএফৰ লগত মানে ভোটাৰ্ছ লগত আছে তো জিখাটো খাটাম শাসক বিৰোধী সকলোৱে আচলতে বহু কেইজনীয়া আজি প্ৰাৰ্থী আহিছে সবকে সবেই নমিনেশ্যন দিব সবকে মই খুব বিচাৰ দিছোঁ ইলেকশ্যনটো মানে সবেই নমিনেশ্যন দিব আমাৰ বিপিএফত দিব আৰু ইউপিপিএলে দিব বিজেপি দিব কংগ্ৰেছে দিব সকলোকে মই মানে শুভেচ্ছা জনাইছোঁ বেয়া পাইছে সেইবোৰ কেনেকৈ কৰিব মইতো দেখা নাই এতিয়া এনেকুৱা যে হৈছে মই শুনাও নাই আজি তাৰিখত মই যিমান আমাৰ মানে কেণ্ডিডেট টিকেট দাবীদাৰ আছিলে মানে 4জন দাবীদাৰ আছিল 4জন দাবীদাৰৰ ঘৰে ঘৰে কালি যিদিনা মই টিকেট পাইছে নেক্সট দিনাই ৰাতিপুৱা 6টা বজাত মই গা ধুই পেলাই সব মানে আমাৰ যিমান 3জন আছিলে সেইখিনিৰ ঘৰত গৈ পেলাই মই আশীৰ্বাদ লৈছোঁ সেৱা কৰিছোঁ আঁঠু কৰাই সেইটোৱে এটা সময়ৰ সতীত ডাঙৰীয়া আপুনি এটা সময়ত একেটা দলতে আছিল যুদ্ধ মানে সেইটো হ'ল কি আমি আমাৰ বন্ধুটো কোৱা নাযায় মোৰ দাদা হয় একচুৱেলি ক'ব বুলি এতিয়া আমাৰ পাৰ্টিটো বেলেগ বেলেগ তো আমি ইলেকশ্যনহে খেলিম এতিয়া ইলেকশ্যন খেলিলে মানে তো নিজৰ দাদা ভাইতো কিবা নহয় তাতে একো কিবা নহয় যেন লাগে বিজেপি আছে তাৰ লগত মানে আপোনালোকৰ ফাইট হ'ব বুলি অনুভৱ নাই ফাইটটো এনেকুৱা আমাৰ বিপিএফটো আমাৰ যোৱাবাৰত লোকসভা ইলেকশ্যনত আপোনালোকে দেখাই পাইছে তাতে মানে তিনিটা পাৰ্টি মিলি পেলাই একেলগে খেলিছিলে এই টাইমত সিহঁতে 24,000 চামথিং তো আমাৰতো 27 অকলে বিপিএফটো অকলে 27 চামথিং তো কি হ'ব মইতো এতিয়া ক'ব নাযাওঁ যে মানে কোনোবা ওচৰত আহিব পাৰিব